ঋষি তই ঘৰত আছনে বাৰু? আছোঁ। এই তই কাম এটা কৰিবিচোন আজি এই আমাৰ লগৰখিনিক লৈ তই আজি এপাক আমাৰ ঘৰলৈ আহিবিচোন তোৰ লগত কথা এটা আছে মানে মোৰ হ'ব দে। হ'ব দে। ঐ নীৰজ, সোমাই আহিলোঁ দে ভিতৰলৈ। আহিলি দেখোন। এয়া মই গেম এটা খেলি আছিলোঁ, ৰেংক পুছ কৰি আছিলোঁ। হেৰি নহয়, এতিয়া বচোন চব কথা এটা আছে তোৰ লগত। এতিয়া মানে কথাটো হ'ল, এইবাৰ যে আমাৰ বহাগৰ বিহুত ঢোল পেপাৰ কথা চিন্তা কৰিবলগীয়া একো নাই। এবাৰ মানে আমাৰ ঢোল পেপাৰকেইটা ভাড়া নকৰিলেও হ'ব। তাই ঠিক কথা কৈছ। আমাৰ বাইকবোৰতো আছেই, তাকে মই সাহিত্য ক'বলৈকে মাতিছিলোঁ তাক। কিয় এবাৰ জানো আমাৰ গাড়ী মটৰবোৰত অসমীয়া বাদ্য হৰণ লগাবলৈ দিয়া নাই জানো? এই মজা, এইবাৰ আমাক কোনে পায় আৰু? ৰিচি মজা লাগিব। আমাৰতো বাইককেইখন আছে ন। এইবাৰ চিমি আৰু মোকো লগত ল'বি। আমাক হিমু মামাই দিয়া স্কুটি আছে। তহঁতে আকৌ আমাক ডাঙৰ কেইজনীক লগত নলওঁ নহয়। সেই গাঁৱৰ মূৰৰ সৰু সৰু কেইজনীকহে লগত লওঁ হুঁচৰি গাবলৈ। তেনেকৈ কওঁ নহয়। এতিয়া শুন তহঁতে কোনে কাৰ গাড়ীত কি হৰণ লগাবি মই কৈ গৈছোঁ। মোৰ কেটিএমখনত ঢোলৰ হৰণ লগালোঁ, হিচিয়ান ফিলত খোলৰ দিলি, আৰু বিভু পালচাৰখনত সেই তাল লগাই ল'লি হৰণ। তাৰপিছত আমি হুঁচৰি গাবলৈ যাব পাৰিম। আৰু নাগাৰাটো থাকি গ'ল নহয়। এই পুলক আৰু জ্যোতিহঁতৰ চুইটখনত নাগাৰা চাউণ্ডটো দি দিলোঁ, তাৰপিছত হৈ গ'ল আৰু। পুলকহঁতৰ চুইটখন মানুহৰ পদূলিয়ে পদূলিয়ে ৰৈ নাগাৰাৰ হৰণ দিলে। তাৰপাছত আমি আমাৰ বাইক আৰু স্কুটিবোৰ লৈ ষ্টাৰ্ট দি হৰণ বজাই এক চকা দাঙি এক পৰমানন্দ হৰিবল বুলি কৈ সোমাই যাম। তাৰপিছত আমাৰ হুঁচৰি আৰম্ভ। এক পৰমানন্দ হৰিবল। বিহুৰ গধূলি হুঁচৰি গায়, গৃহস্থই চাকি ধূপ ধূনা জ্বলায়। কালিলৈ গধূলি হুঁচৰি জুলিম গৈ, শৰাই খনি থবি সজাই। মোনাই ঐ শৰাই খনি থবি সজাই। তোতে এবাৰ কথা এটা মন কৰিছনে বাৰু? আমাৰ যে গাড়ী মটৰবোৰ যে বেছি যে হ'লে এক্সিডেণ্টটোতো হৈ যাব পাৰে। যদি ঘপককৈ এক্সিডেণ্ট এটা হৈ যায় আমি কি কৰিম বাৰু? তেতিয়াতো মই চেলফি তুলি ষ্টেটাছ লগাম। মইতো ভিডিঅ' বনাই ফেচবুকত আপলোড দিম। নীৰজ আৰু ঋষিয়ে কি কথা কওঁ? লগৰ এটাৰ এক্সিডেণ্ট হ'ব, তহঁতে তাৰ সহায় নকৰি চেলফি আৰু ভিডিঅ' বনাবি? এয়াই তহঁতৰ জ্ঞান। তিনাই কিন্তু ঠিক কথা কৈছ। সেইদিনা সংঘটিত হোৱা নিমাতী ঘাটৰ ঘটনাটোত যিসকল লোকে ভিডিঅ' বনোৱাত ব্যস্ত আছিল, তেওঁলোকে যদি সেই সময়ছোৱাত ভিডিঅ' নবনাই পানীত ডুব যোৱা মানুহৰ উদ্ধাৰত অকণমান সহায় আগবঢ়োৱা হ'লে আজি আৰু কেইজনমান মানুহৰ জীৱন ৰক্ষা পৰিলহেঁতেন। গতিকে আমাৰ উঠি অহা নৱপ্ৰজন্মক এটাই অনুৰোধ কৰোঁ যে তেওঁলোকে এনেকুৱা বিপদৰ সময়ত মানৱীয়তাৰ কথা পাহৰি ছ'চিয়েল মিডিয়াৰ ফালে ধাৱবান নহয় যেন। ধন্যবাদ।